Hi friends, welcome to my channel. আৰু এয়া আমি আজি ফুৰিব গৈ আছো। এয়া মোৰ মিষ্টাৰ হাই আৰু মাইনা আছে বাবু। এয়া বাবু পুৰা একদম মোবাইলত ব্যস্ত। বলক আমি ক'ত গৈ আছো আপোনালোকক চব দেখাই আছো। বাই বাই। এয়া বলক আমাৰ লগে লগে। গুৱাহাটী জাম দেখিছেনে? সন্ধিয়া সময় বেলতলা তিনিআলি জামৰ কাৰণে ক'তো ইমান জাম যাবই নোৱাৰি, সদায় কম সময় লৈ। গাড়ী মটৰ জাম লাগি থাকে। হাই আমি ফুৰিবলৈ যাই আছো। আমি বহুত বস্তু কিনিম আৰু মোৰ মাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। বাই। আজি ভাৰত পাকিস্তানৰ খেল, আজি ইণ্ডিয়া পাকিস্তানৰ খেলা আৰু ৰাস্তাত মানুহ চাওক ৰাইজ এয়া চব জুম কৰি এনেকৈ খেল চাই আছে। একেবাৰে ৰাস্তাত আজি মানুহখিনি হ'ব আৰু এইখিনি জেগাত খুব মানুহ থাকে। আজি মানুহ নাই, গাড়ী মটৰো কম। আজি চব ইণ্ডিয়া পাকিস্তানৰ খেলা এইখন চাট হাউচত এই যে সন্ধিয়া সময়ত পুৰা ভিৰ লাগে। ইয়াত ধুনীয়া ধুনীয়া পকৰি ঘুগুনি এইবিলাক পায়। ঘুগুনি ইমান টেষ্টি হয় ন ৰাইজ। চব বেলতলা জয়ানগৰৰ ওচৰতে আছে, আহিব কেতিয়াবা। ইমান ধুনীয়া টেষ্টি। আমি প্ৰায়ে খাওঁ এইখনত। পৰা মানুহবোৰ আহে খাবলৈ, একদম ভাল লাগে। আমি প্ৰায়ে খাওঁ। অৱস্থা কি আহি এয়া আমি আহি আছো সন্ধিয়া সময় এনেকৈ অকণমান ওলাই আহি ভালো লাগে নহয়। যি নহওক আমি আহি পালো আমাৰ গন্তব্য। আমি তালৈকে লাইট যাম, জ্বলি আছে তালৈকে যাম। ইয়াতে আমাৰ গাড়ীখন পাৰ্কিং কৰিলো। পাৰ্ক কৰি পেলাই আমি সোমাই আহিলো শ্বপিং মললৈ। ধুনীয়া ধুনীয়া কুৰ্তাবোৰ আছে দেই, সঁচাকৈ ধুনীয়া ধুনীয়া কুৰ্তাবোৰ আছে। 599 ইমান কম দাম, ইমান ধুনীয়া কালেকশ্যন। মাই গড, সঁচাকৈ। বন্ধুসকল, এই শ্বপিং মলটো কোন ঠাইত আছে বাৰু আপোনালোকে গেছ কৰকচোন, আৰু কোন ঠাইত আছে কোনোবাই জানিলে কমেণ্ট কৰক। সঁচাকৈ বৰ ধুনীয়া ধুনীয়া কুৰ্তাবোৰ আছে, প্ৰায়বোৰেই লেডিজ আইটেম। মাই গড, ইমান ধুনীয়া ধুনীয়া কুৰ্তাবোৰ আছে নহয়, মোৰ যে চব লওঁ লাগিছে পাই। সঁচাকৈ ইমান ধুনীয়া ধুনীয়া কুৰ্তাবোৰ, দামবোৰো ইমান কম কম। ধুনীয়া ধুনীয়া কম দামত ব্ৰাবোৰো আছে। কিবা কিবি বজাৰ কৰি আমি বজাৰ কৰিলো। শ্বপিং মলত ওলাই আহিলো। মাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। বাই। এই ঠাইলৈ আহিছো। এইটো এখন কি ঠাই জানে? এইখন উন্নতি ইয়াতে আজি ৰিফাইনাৰী ফিল্ড, বিৰাট ডাঙৰ বিহু হয়। আৰু এই ফিল্ডখনতে আজি ব্লেক চিমেণ্ট প্ৰতিষ্ঠানটোৱে ভাৰত পাকিস্তানৰ খেলখন ইয়াত পৰ্দাৰ সহযোগেৰে প্ৰদৰ্শন কৰিছিল। আজি যিখন হায়দৰাবাদত খেল হৈছিলে ভাৰত পাকিস্তানৰ, হায়দৰাবাদৰ নতুন ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, তাত আজি ভাৰত পাকিস্তানৰ খেলখন অনুষ্ঠিত হৈছিলে প্ৰথমবাৰ। আৰু সেই খেলখনকে আজি নুনমাটিৰ আমাৰ এই ফিল্ডখনত ব্লেক চিমেণ্টে পৰ্দাৰ সহযোগেৰে এনেকৈ দেখুৱাইছে। ইয়াত এই গোটেই ফিল্ডখনত মানুহে ভৰি গৈছিলে। কিমান যে হাল্লা, কিমান যে মজা লাগিছিলে। মানুহবোৰে কৈছে এই বিৰল মুহূৰ্ত আপোনালোকক মই দেখাবলৈ নাপালোঁ, সেয়া সৌভাগ্য নহ'ল, কাৰণ আমি আহি পাওঁতেই পলম হৈ গ'ল। গতিকে যি নহওক, মই আপোনালোকক খেলপথাৰখনকে দেখুৱালোঁ। চাওকচোন, আমাৰ ভাৰতৰ গৌৰৱ মহান তাৰকাকেইজনৰ বিৰাট কোহলিৰ এইখন ফটোখন কোনোবাই এইখিনি গল্প কাটি লৈ কি কৰিছে, ৰোহিত শৰ্মাৰ ফটোখন কাটি কি কথা আৰু মানে চাওকচোন এইবিলাক কি কথা কামবোৰ কৰিছে। কিয়নো সেইবোৰ কৰিব লাগে? বদমাছ ল'ৰা থাকে কিছুমান। ইমান বেয়া দেখিছে, ইমান বেয়া লাগিছে। মোৰ ল'ৰাটো বিচাৰি গৈছে আৰু ৰোহিত শৰ্মাৰ ফটোখন ৰোহিত এনেকে শৰ্মাৰ কোনোবাই কাটি মুখখন নিছিলে। পালে। মোৰ ল'ৰাটো লগাব চেষ্টা কৰি আছে, লগাবলৈ চেষ্টা কৰি আছে মাইনাৰ গলটো কোনোবাই কাটি দিছে। ভিডিঅ' কৰা দেখা পাই লাজতে সি পেলাই থৈ দৌৰ মাৰিলে।
বন্ধুসকল হাই গাইস সঁচাকৈ মই যদি আপোনালোকক ফিল্ডখনত খেল চলি থকা সময়তে আহি দেখুৱাব পাৰিলোঁ হয় বিৰাটেই ভাল লাগিল এয়া ইয়াতে যি আজি খেল নহওক, হৈছিলে ফিল্ডখনকে ইমান দেখালোঁ ডাঙৰ আৰু ফিল্ড এইখন নুনমাটিৰ বিহু ফিল্ড ৰিফাইনাৰীৰ এইখনে ইয়াতে আজি এইখন পৰ্দা ফিল্ড। দিছিলে আজি ভাৰত ভাৰত আৰু পাকিস্তানৰ পাকিস্তানৰ খেল কিমান যে ভাল লাগিছিল ন এয়া হায়দৰাবাদত হোৱা চাবলৈ আজি গম ভাৰত পাব আৰু আৰু পাকিস্তানৰ খেলখন বিৰাট ডাঙৰকৈ মানে ইয়াতে পৰ্দা ষ্টেডিয়ামত দেখুওৱা চাই হৈছিলে। থকা যেনে লাগিছিল চাগৈ ইমান গৌৰৱৰ কথা আমি যে ইমান ডাঙৰ খেল এখন আমাৰ গুৱাহাটীৰ সৰু ষ্টেডিয়ামখনত সৰু মানে প্ৰকাণ্ড সেইখন কিন্তু এইখন ষ্টেডিয়ামত এনেকৈ দেখাইছে কিমান মানুহৰ ভাল সুবিধা হৈছে কিন্তু মই খেলখন দেখাব নোৱাৰিলোঁ কাৰণ মই আহিয়ে নাপালোঁ দিনটো আজি ইতিমধ্যে খেলখন শেষ হৈ গৈছে বজাৰ গৈ থাকোঁতে আপোনালোকক মই ফিল্ডখনেই দেখালোঁ তো বাই গাইজ এয়াই আজিৰ এই ব্লগটো আপোনালোকে লাইক কৰিব ভাল লাগিলে কমেণ্ট কৰিব আৰু প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ মই এনেদৰে ভিডিঅ' বনাবলৈ ইচ্ছা কৰিম চেষ্টা কৰিম আৰু আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব প্লিজ দেই গাইজ থেংক ইউ